মরণের হেতু আমি নররূপে হই আমার একান্ত কঠোরী ধর্ম অবক্ষার দ্বারা হাধরাতে লাভ করা জগনের শ্রেষ্ঠ হরিভক্ত হিসাবে প্রতিষ্ঠা করাই আমার অন্য এক উদ্দেশ্য। অন্য হাতে হোক যোগাধিপতি করিয়ে যোগ ধর্ম প্রসারের হেতু মর্যানুগতি করিবে নিহতের আশারাজি কঠোরের ধর্ম পরিপূর্ণ হইতে বিদর ভরে দুহিতা মহাহাতি দময়ন্ত্রীয় মহাবগ্নি নর স্বামী রূপে পাবন কঠোর ব্রতে করিছে মহামতি নর আৰু হতি দময়ন্ত্রী ধৈর্য ধৰা তোমালোকৰে মিলন আৱশ্যক তোমালোকৰে মিলন কাহিনী চিৰদিন জগতত
নারায়ণ নারায়ণ আপুনি সকলো জানে প্ৰভু বাৰু কওকচোন প্ৰভু বিদৰ্ভৰ কন্যা সতী দময়ন্তীয়ে লিখত ৰাজনামে স্বামীৰূপে পাবৰ বাবে কঠোৰ ব্ৰত কৰিছে বাৰু সেই লিখত সম্ভৱ নে প্ৰভু চিন্তাৰ কোনো কাৰণ নেদেখোনে মই নল দময়ন্তীৰ মিলনত কোনেও বাধা দিব নোৱাৰে কিন্তু কিন্তু কি প্ৰভু কিন্তু বৰ সি তেওঁলোক কঠোৰ পৰীক্ষাৰ নিষ্কৰ্তব্যতে হোৱা ভাল প্ৰভু মই এতিয়া বিৰাই হেৰুৱালো বৈকুণ্ঠৰ ভৱানে দেখিলো নয়নে প্ৰভুৰা ৰায়ণ হৰি হে প্ৰভুৰা তোৰ চৰণতে সোণাৰ নপুৰ বাজে নুজুৰু কৰি নুজুৰু কৰি
সৃষ্টি স্থিতি প্রলয়ের গতি বিষয়ে জানা নাকি কি বাধরে তুমি পুনর্বার কুয়াশান্য আজি অত যুগে আমার সাহিত্য লোভি আছা তুমি বাৰু মই আৰু কিবা জানানে ধন্য দেৱী শুনা তেন্তে সৃষ্টিৰ স্বৰূপ ৰহস্য সঁচা সত্যততে সংসাৰ মৰুতি আমি দেৱা হৈ ক্ষীৰ সমুদ্ৰ মন্থনৰ সময়ত কাল মুঠ হলাহল বেগ আমি খেলা ৰঙে কৰিছিলো মান দেবতার অসুতনি পাই মায়া পরিণতি হনে কামদেবে করিছিল প্রবেশ পঞ্চপুষ্পবান নিক্ষেপ করি ধ্যান ভঙ্গ করিলে আমার যুগ বলে দেবতার অপকর্মর কথা জানিল তেতিয়াই মোৰ ললাটাৰ তৃতীয় চক্ষুৰ পৰা উদ্ভৱ হোৱা সেই অগ্নি লেলি হাৰে ভস্ম কৰিলো তাণ্ডৱ গন্ধৰ্ব তুমি ভয় নকৰিবা গুৰুজী শুনা এবে ৰহস্য বিশেষ যদিওবা হেতাংগনেই সংসাৰৰ দায়িত্ব আমাৰ তথাপিতো জগতৰ সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু সেই কুলাতীত পৰম ব্ৰহ্ম নিৰঞ্জন নাৰায়ণ বুলি জানিবা নিশ্চয় সৃষ্টিৰ আদি মধ্য অৱসানে একেই পৰমেশ্বৰৰ স্থিতিৰ এক সনাতন সত্য আদিতেই জগতৰ সূচনা মধ্যতেই জগতৰ পালন আৰু অৱশেষে মহাপ্ৰলয়ত লয় পাই সকলোটি পৰম পৰমতে প্ৰলয়ৰ অন্তত পুনৰ ৰাতিৰ সৃষ্টিৰ বাতনি হ'ব ঈশ্বৰৰ দেৱী সেই ৰহস্যময় ভৱচক্ৰ জানিবা নিশ্চয় তুমি আমি সকলোটি এক নিমিত্ত মাত্ৰ কাৰ্যৰ কাৰণৰ হেতু তেওঁৱেই আদি নিৰঞ্জন কথা দেৱী যাওঁ দেৱী আমি বিশ্বৰ হেতু
হৈছে মোৰ প্ৰধান কৰ্তব্য পূজা সেয়ে মোৰ অধীনত পূজা বিধাতার অপূর্ব সৃষ্টি এই অমরাবতীপুর আমার এই মলয়ার মাঝে মাঝে ভাইয়া এই কুকিনোর মা অজস্র সমরে মৌর কান করে নন্দন কামড় কিন্তু দেবগণ এই দাম্ভিনী কানপুরে অমৃত বংশনার প্রধানী নিতে নিতে জলি প্রতিভূত প্রতিহিংসা অভিনব কৌশলসী ব্রহ্মাণ্ডর পছন্দ ভক্তি খাধনে শরীর একত্রিত বারে বারে শান্তি
বাচ্চা বলো হ্যাঁ বাচ্চা বলো আপনি আকৌ ফোন কৰিব নাই নহয় ফোন মাৰিবলৈ খুজিছে জানিব না আপুনি আজিৰ সহায় মানতে ভংগ কৰা বৰা বৰা আমি নিশ্চয় পাইব লাগি
পায় অস্থিৰ সেনা পদাতিক সহ দুৰন্ত সেনাবল বিদ্যমান আমাৰ ৰাজ্যত খুব শান্তিৰে কটাইছে তাত আপোনাৰ প্ৰজাবৰ্গয়ে মহাৰাজ সেয়ে কোনো চিন্তাৰ নেদেখুতাৰ মহাৰাজ মহাৰাজ এগুলি কন্যাৰ বৰ্তমান তেওঁ বিবাহৰ বাবে হৈছেও উপযোগী বৃত্তি হিচাপে উপযুক্ত পাত্ৰ কন্যাদান কৰাটো পিতৃৰ কৰ্তব্য নহয় জানো মন্ত্ৰীবৰ? মহাৰাজে সেয়ে হৈছে বিমূৰ্খ উপযুক্ত দিন চাই কন্যাক সুপাত্ৰ হাতত কৰকৰ্পণ মন্ত্ৰীবৰ মহাৰাজ অতি শীঘ্ৰে স্বয়ংবৰৰ পৰিমাঞ্জন আৰু সেই স্বয়ংবৰতেই মোৰ কন্যাই নিজ মৰমৰ প্ৰাৰ্থীক স্বামীৰূপে কৰিব। মহাৰাজৰ যি ইচ্ছা অতি সোনকালে স্বয়ংবৰৰ কৰক আয়োজন মহাৰাজৰ জয় প্ৰণাম দেৱৰী আহক দেৱৰী আপোনাৰ আগমনী আজি পবিত্ৰ কৰিলে এই বিধুৰ এতিয়া বিশ্ৰামৰ সময় নহয় দেৱৰাজৰ কটকী ৰূপে আহিছো তবু কন্যা দময়ন্তী স্বয়ংবৰৰ বাৰ্তা দেৱৰাজে পঠাইছে ভিডিও মাতি আছে এই কাৰ্য কৰিম নহয় মাতি আছে তবু কন্যা দময়ন্তীয়ে নিখুঁত ৰাজধানী হৃদয় মন্দিৰত কৰিছে তাকেই ভগী দেৱতা হওক স্বয়ং দেৱৰাজ ইন্দ্ৰয়ো আহিব লাগিছে তবু সৌন্দৰ্য আহিব সংগে অন্য দেৱতা গতিকে নকৰাকে মোক দেৱতা গণে দেৱমণ্ডলী আৰু নিমন্ত্ৰিত এই বিধৰ পৰা মোৰ কন্যা দময়ন্তী আজি পবিত্ৰ পৰম্পৰাৰ প্ৰথমতেই তেওঁ মনোমত প্ৰাৰ্থীক নিজ হাতে বৰমূল্য নকৰে অসন্তোষ
Pokon dami pokon. এদিনতে কৰিব পাৰিবা আৰু নিমিষতে এসোজোপা বৃক্ষৰ পাত আৰু ফল কৰিব পাৰিবা মানুহ কিন্তু বিকু মই কি এনে নতুন কৰ্তব্য পালন কৰিব লগা আছে বুজাই কোৱা তেন্তে একেজন গৌৰৱজন দুটি সন্তান এজনে কৰে ৰাজভোগ আৰু দাসত হৈ সদাইছা জীৱন শিক্ষাখনৰ ওপৰত পূৰ্ণ অধিকাৰ আছে যুৱক কিন্তু জ্যেষ্ঠজনক অৱজ্ঞা কৰি কনিষ্ঠজনে ৰাজ সিংহাসন লোৱাটো অতি অন্যায় কৰিব লাগিব তেতিয়াহে তুমি নিশৰ ৰজা হ'ব পাৰিবা তেন্তে ইয়াৰ উপায় আছে পুষ্কৰ কিন্তু তুমি দিয়া তোমাৰ সত্য পৰিচয় মই প্ৰৱেশ কৰি তোমাৰ ৰাজপাতিত কৰি
이 따들이 나오 특히 따끈 시타이 그르그 এই দৈত্য সম্রাজ্যৰ একো শক্তি অধিচৰ মই আৰু তুমি কমভাত্ৰী যাৰ ভয়ে স্বৰ্গৰ দেৱতা মই তাৰ মানৱ পৰপৰে হৈকম্প মই নিকুম্বাকৰ গুরু নফর কৃপর খবর নেই ঘুরেও করা নয় অমান্য অনেক ধন্য ধন্য ভাই প্রথম খেলো তোমার কিন্তু ভাই মনত পড়ে না হয় ব্যক্তি হত্যা করে না তাই আগে ময় খোলা রাখো করো আরাধনা
my স্থিতি কোৱা ভক্ত নিশ্চয় তোমালোকৰ নিশ্চয় কথাখেলৰ নীতি অনুসৰি কিবা এটা কৰ ৰাখিব লাগিব মহাৰাজ। প্ৰথমে হওক ধনৰ ভঁৰাল। নিশ্চয় হেৰিয়ে হওক কি ক কি ভিডিঅ' কৰি নি আৰু তুমি হলা ৰাজৰাণী মহাৰাণী মোৰ কাষলৈ আহা ভিডিঅ' কল কেইটা যে সেইকাৰণে বহি লৈ পিনি খোৱাই থাকে মজা লাগে দেখিবলৈ জয় জয়
여자자 어디서래 공하고 밀어 거기서래 따라왔지 고다리 떠물어 거기서래 따라왔지 고다리 떠물어
নিশ্চয় দিম এতিয়া মই বিদায়হে মানিছোঁ দেৱী দেৱী এই অৰণ্যৰ মাজত বহুতো মায়াবী মানুহ আছে তোমাক সিহঁতেই দিলে মায়া কৰি তেওঁৰ আশা ত্যাগ কৰি আহা আহা দেৱী নাহৈ আহা তাইক লক্ষ্য নানি কুশল মহাৰাষ্ট্ৰৰ পাত্ৰী মই নৱয়তী মোৰ ছোৱালীক কোনে লুকাই থৈছে সি লকালুকৰ মূৰত ধৰি লৰি লৰি বিচাৰি মোৰ স্বামী চাওঁ চাওঁ বাৰু মোক কোনে বাধা দিয়ে স্বামী স্বামী সাধাৰণ প্ৰজাই যদি একটি অন্ন আৰু বস্ত্ৰৰ অভাৱত দিন কটাবলগীয়া হয় তেনে ৰজা হৈ থকাৰ মোৰ নাই প্ৰয়োজন যাওঁ মই প্ৰজাসকল হিতৰ বাবে নিজ কৰ্তব্যত অগ্ৰসৰ
Gunda Baha Oyare dhire dhire ahi namae ho astori pai oyare dhama jiko loke nagiye Ramo
চুরির পতি তোমার মুখর মাধুরী আমার সুন্দরী দিয়া মুখ প্রিয় সম্পর্ক
फिरे तुम्हार